নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ ডক্টৰ যজ্ঞেশ্বৰ হাতীবৰুৱা ৰচিত ভ্ৰমণমূলক উপন্যাস চাহাবৰ দেশত ৩ বছৰ অন্তিম খণ্ড। উভতনি। ইণ্ডিয়া হাউচত গৱেষণা মোৰ শেষ হ'ল। থেচিছ দাখিল হ'ল। মানচেষ্টাৰৰ প্ৰফেচাৰ আহি ভাইভা পৰীক্ষা আৰম্ভ কৰিলে এদিন। সুধিলে, দেশত গৈ কি কৰিবাগৈ? শিকাবলৈ সুবিধা পালে যি শিকিলোঁ শিকামগৈ। মই ক'লোঁ, তোমাৰ দেশে দক্ষ লোক বিচাৰি আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন, জাৰ্মান আৰু জাপানৰ মুখলৈ চাই থাকে। তোমাক শিকাই বুজাই দিছোঁ, নিশ্চয় তোমাক কামত লগাব। তাত জানো কিবা সন্দেহ আছে? নিশ্চয় নিশ্চয় নাই, মুখেৰে ক'লোঁ। তাৰ আচল উত্তৰটো নক'লোঁ। হাই, পৃথিৱীৰ দ্বিতীয় বৃহৎ জনবহুল দেশ, বৃহত্তম গণতন্ত্ৰ, প্ৰাচীনতম সভ্য জগতৰ এক দেশ। 1 কোটি এলেহুৱা অসমীয়া বাৰু বাদেই দিলোঁ। সিহঁত পাহাৰী, জংঘলী, পিছপৰা অন্য কিবা যাক গণ্য নকৰিলেও হয়। বাকী 3 কোটি সুসভ্য সিন্ধু, গংগা, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, দ্ৰাবিড়, উৎকলবাসীৰ মাজৰ পৰা স্বাধীনতাৰ 1.5 কোটি বছৰেও 20 বছৰীয়া কোনো ওলাই বিজ্ঞানত, দৰ্শনত, গণিতত, চিকিৎসা বিজ্ঞানত, কাৰিকৰী বিদ্যাত, সাহিত্যত, শিল্পকলাত খেলাই ধূলাই পৃথিৱীৰ শ্ৰেষ্ঠসকলৰ সমানে সমানে ফেৰ মাৰিব পৰা নাই কিয়? তাৰ গুৰি শিক্ষা ব্যৱস্থাই নহয় জানো? শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন লাগে। তাৰ বাবে লাগে দৃষ্টিভংগীৰ আমূল পৰিৱৰ্তন। আকৌ সেই পৰিৱৰ্তনৰ বাবে লাগে অৰ্থনৈতিক, ৰাজনৈতিক আৰু প্ৰথমে লাগে সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন। একমাত্ৰ টকা ধৰ্ম, টকা স্বৰ্গ, টকাই পৰম তপ চিন্তাত থকা সমাজত অন্য কোনো সংস্কৃতিয়ে গা কৰিব নোৱাৰে। যদি মানুহে জানে ভাল গায়ক গায়িকা হ'লে, ভাল খেলুৱৈ হ'লে বা অন্য যিকোনো বিষয়ৰ ওপৰতে সমাজে সমান সন্মান, সমান গুৰুত্ব দিয়ে আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, BA পৰীক্ষাৰ ৰিজাল্টৰ ওপৰতে ভাগ্যৰ কব্জাখন বান্ধি থোৱা নাই, মাটি বাৰী নহ'লেই বা, ধুনীয়া ঘৰ এটা, গাড়ীখন নহ'লেই বা, তথাপি অন্য অভিজ্ঞতা, দক্ষতা সমানে আদৃত হয়, তেতিয়া আমাৰ এই দশা নহ'লহেঁতেন। কিছুমান বিষয়ত দেশৰ আঞ্চলিক স্বতন্ত্ৰতা থকা দৰকাৰ। তীখাৰ কাৰখানা, যন্ত্ৰৰ কাৰখানা এটা থাকিলেহে উন্নতি হয়। এনে ধাৰণা অমূলক। ৰাজ্যৰ গাঁথনিটো, ভেটিটো মহাপুৰুষে সেই কালৰ উপযোগীকৈ বান্ধিছিল আৰু সেইটো আছিল প্ৰগতিশীল। এতিয়া নতুনকৈ ভেটি বান্ধিবলৈ এজন মোমাই তামুলী লাগে। গাঁও চহৰবোৰ নতুনকৈ পাতিবৰ হ'ল। অৰ্থনৈতিক গাঁথনি নতুনকৈ কৰিবৰ হ'ল। পচি যোৱা কামি আৰু মাৰলিৰে নতুন ঘৰ নহয়। ভাবি আছোঁ, প্ৰফেচাৰে মোৰ ভাইভা লৈ আছে। মাজে মাজে কৈছে, ডক্টৰ পেৰী, বিশ্বাস নকৰিবা, এওঁলোকৰ অসমখন কিমান ৰম্য ভূমি। এখন নদী ব্ৰহ্মপুত্ৰ, তাৰ যে কিমান সম্ভাৱনা। বৰ্তমান সি শোকৰ নদী। মিষ্টাৰ বৰুৱা, এইটো কিয় লিখিছা? তোমাৰ ব্যাখ্যাটো ঠিক হৈছে। 2 দিন পিছত মোৰ পাছ কৰা ফল হাতত আহি পৰিলহি। বিদায় ব্ৰিটেইন, কিন্তু উভতিবলৈ লগত যথেষ্ট পইচা নাই। হাই কমিশ্যন পালোগৈ। মিছেছ ভাটক ক'লোঁ। সুধিলে, বৰুৱা কেতিয়া যাব? কিমান পইচা লাগিব? কাইলৈকে যাওঁ, পইচা পালে 120 পাউণ্ড লাগে, প্ৰায় 2,500 টকা। ভাবি আছোঁ। বাৰ্মিহামৰ পৰা অহা শৰ্মা আৰু দত্তক পালোঁ। তেওঁলোকো উভতাৰ পথত। বৰুৱা, জাহাজতে যাওঁ ব'লক, পইচাও লাগে আধা। ভাবি চিন্তি ঠিক কৰিলোঁ, জাহাজতে যাওঁগৈ। সামুদ্ৰিক ভ্ৰমণৰ সোৱাদটো চাই লওঁ। দিন লাগিব 35 দিন। লণ্ডনৰ পৰা ডোভাৰেদি ভেনিছলৈ ৰেলেৰে, তাত থাকিব SS এছিয়া জাহাজ, ব্ৰিণ্ডিচি মেচিনা প্ৰণালীয়েদি স্পেইনৰ। মিছেছ ভাটে জাহাজৰ মালিকলৈ ফোন কৰি চিটৰ বন্দোবস্ত কৰিলে। দুৰ্ভাগ্যক্ৰমে ভেনিছ পৰ্যন্ত শোৱা, খোৱা আৰু লাগেজৰ দায়িত্ব হ'ল মোৰ নিজা। একেটা বাকচতে কিতাপ আৰু অন্য বস্তু সুমুৱাই লৈ 2 দিন পিছতে লণ্ডনৰ পৰা বিদায় ল'লোঁ। ভেনিছলৈ ৰেলত। ডোভৰ প্ৰণালী পাৰ হৈ কেলে বন্দৰ পালোঁ। ট্ৰেইন ৰৈ আছিল। সংগীসকলৰ সহায়ত বাকচটো উঠাই ভাবিলোঁ, ক'ৰবাত দোকান পালে খোৱা বস্তু কিনি ল'ম। ইফালে সিফালে চাই বুজিলোঁ, আমাৰ দেশৰ দৰে খোৱা বোৱাৰ ঘৰ বা তামোল পাণৰ সৰু দোকান ওচৰে পাজৰে নাই। ৰেল চলিল ভেনিছলৈ ফ্ৰান্সৰ মাজেদি। 2-3 জনৰ মোৰ দৰেই দশা, ৰিজাৰ্ভেশ্যন নাই। আইৰিছ বুঢ়া পাদ্ৰী মেক মোক ক'লে, ৰাতি মোৰ ওপৰৰ বাংকতে শুই যাব পাৰিব।
2 ঘণ্টা পাছত ৰেল ক'ৰবাত ৰ'ল। এক মহিলা আৰু জীয়েক উঠিল। গাৰ্ড আহি ক'লে, অনুগ্ৰহ কৰি বাংকটো খালী কৰি দিয়ক, তেখেতসকলৰ ৰিজাৰ্ভ। মই কৰিডৰত থিয় হৈ বাহিৰলৈ চাবলৈ ধৰিলোঁ। জলফাই গছবোৰ, পাহাৰ পৰ্বত ভৰি থকা ইটালীৰ মাজেদি আমাৰ ৰেল দৌৰিছিল প্ৰচণ্ড বেগে। ছোৱালীজনীৰ নাম বনি মেৰিয়া গ্ৰাজিয়া, অলপ ইংৰাজী জানে। ৰেলিঙত ধৰি বনিৰ লগত কথা পাতিবলৈ ধৰিলোঁ। ইটালীয় ভাষাত সুধিলে, ইটালিয়ানো, আমেৰিকানো, চাইনিজ, জাপানীজ? ইণ্ডিয়ানো, মই ক'লোঁ। মাকে কি কৰে? খেতিয়ক। সুধিলোঁ, মহাযুদ্ধত তাইৰ মাকে কি কৰিছিল? গেৰিলা হৈ মুছলিনীৰ বিৰুদ্ধে যুদ্ধ। গেৰিলা শব্দটো বুজি পাই মাক উঠি আহিল। প্ৰকাণ্ড হৃষ্টপুষ্ট মহিলা। মই ইংৰাজীত সুধিলে জীয়েকে ভাঙনি কৰে। ক'লে, পাৰ্টিজান কমিউনিষ্টো। আপুনি কিমান জাৰ্মানী হত্যা কৰিব পাৰিলে? মেনি। চুৰিৰে কটাৰ দৰে ডিঙি ৰেপি দিয়া ভাও দি কয়। যুদ্ধ ক'ত চলিছিল সোধোঁ। মাকে জীয়েকলৈ চাই সোধে। কয়, য'তে ত'তে, এভৰিহুৱেৰ, পাহাৰ পথাৰ চাৰিওফালে দেখুৱাই কয়। সেই ৰাতি আমাৰ টোপনি কাৰো নহ'ল। আল্পছৰ পাহাৰৰ চালেদি নামি অহা হাজাৰ বিজাৰ জাৰ্মান চালেবেৰে লুকাই থকা গেৰিলাৰ সপোন দেখি এসময়ত এটা ষ্টেচনত ৰেল ৰ'ল। মাকে আহি হাতত ধৰি নমাই দি ক'লে, আহা, আমি অসহায় কোনোবা যাত্ৰীক সহায় কৰিবলৈ যাওঁ। কোনোবাই কিজানি খাবলৈ পোৱা নাই। মই ক'লোঁ, মই দেখোন কালিৰে পৰা একো খোৱা নাই। ভেৰি চৰি বুলি মোনাৰ পৰা আপেল এটা উলিয়াই আনি দিলে। আবেলি আমি ভেনিছ ষ্টেচন পালোঁ। লগে লগে গণ্ডোলাৰে আমাক এছিয়া জাহাজলৈ লৈ যোৱা হ'ল। SS এছিয়া জাহাজত কোম্পানীয়ে মোৰ বাকচ আদি চমজি ল'লে। 7 মহলাৰ 4ৰ্থ মহলাত মোৰ বাংকাৰখন। লগৰজন গুজৰাটী, জাৰ্মানীৰ পৰা আহিছে। মোৰ প্ৰধান চিন্তা খোৱাৰ। 2 দিন অনশন চলিছে। সন্ধ্যাৰ লগে লগে ৰাতিৰ খানা আৰম্ভ হ'ল। প্ৰকাণ্ড বহল ডাইনিং টেবুল, প্ৰায় 25 বিধৰ খাদ্য, যাৰ যি মন যায়। ইচ্ছা কৰিলে আটাইকেইবিধ খাব পাৰি। এটা কথা লক্ষ্য কৰিব লগা, ইউৰোপৰ পৰা অহা ভাৰতীয়ৰ বেছিভাগেই আটাইবোৰৰে জুতি ল'ব খোজে, অথচ ব্ৰিটেইনৰ পৰা অহাসকলে মাত্ৰ 3-4 কোৰ্চ খায়। খাদ্যৰ তালিকা এনেধৰণৰ: অৰেঞ্জ জুচ, ফ্ৰুট জুচ, টমেটো চুপ, অক্সটেল চুপ, ভেজিটেবল চুপ, স্কট ব্ৰোথ, ফিছ এণ্ড চিপছ, বিফ ষ্টিক টমেটো, চিকেন কাৰী ৰাইচ, মিট কাৰী ৰাইচ, পৰ্ক বা বিফ চচেজ, চিপছ চালাড, হেমবাৰ্গাৰ ইত্যাদি। শেষত ফ্ৰুট চালাড, পাইনএপল, এপল পাই, চীজ এণ্ড বিস্কুট, ৰাইচ পুডিং গ্ৰেপছ ইত্যাদি। হাই ভগৱান, যাৰ যি মন। ৰাতি শোৱাৰ পাছত জাহাজ চলিল। বিচনাবোৰ সৰু সৰু, ডঙা পৰা কৰিব পাৰি। প্ৰকাণ্ড ফিটা এডালেৰে নিজৰ গাটো বিচনাৰ লগত বান্ধি ল'ব লাগে, নহ'লে সৰি পৰিব পাৰে। হাতী বা ঘোঁৰাত উঠাৰ দৰে লাগে। নিঃশব্দে পুৱা ব্ৰিণ্ডিচি বন্দৰত জাহাজ লাগিল। আমি গৈ বজাৰ সমাৰ চালোঁ। আঙুৰ অলপ কিনিলোঁ। এইটো ইটালীৰ দক্ষিণ বন্দৰ, তাৰ পাছতে মেচিনা প্ৰণালী। চিচিলিৰ কাষে কাষে গৈ আমাৰ জাহাজৰ তাণ্ডৱ নৃত্য আৰম্ভ হ'ল ভূমধ্য সাগৰত। জাহাজৰ ডেকত যাত্ৰী অন্তৰ্ধান হ'ল। বিচনাৰ আশ্ৰয় ল'লে প্ৰায় সকলোৱে। বেছিভাগৰে বমি আৰম্ভ হ'ল। খোৱা ঘৰ উদং হ'ল। মাত্ৰ মই আৰু শৰ্মাই ডেকত বহি অকলে অকলে ভাৰতৰ আৰু ভৱিষ্যতৰ সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ। 3 দিন 3 ৰাতি বিস্কে উপসাগৰৰ ওপৰেৰে গৈ স্পেইনৰ বাৰ্চিলোনা বন্দৰত আমাৰ জাহাজ ৰ'ল। বন্দৰত বজাৰ ঘূৰিলোঁ। অনেক যাত্ৰী ব্ৰিটেইনৰ পৰা আহি পোনে পোনে ইয়াতে জাহাজত উঠেহি। লণ্ডনত স্পেনিছ পুৰুষ মহিলা অনেক পাইছোঁ। চুটি চাপৰ শকতাৱত মহিলাবোৰ ঢেলা হেতা বৰণৰ। গৃহযুদ্ধত বিধ্বস্ত হোৱা স্পেইন, ব্ৰিটেইনৰ সুপুত্ৰ ক্ৰিষ্টফাৰ কডৱেল, আমাৰ পণ্ডিত জৱাহৰলালো এই গৃহযুদ্ধৰ সৈনিক আছিল। এতিয়া স্পেইন আকৌ মূৰ দাঙি উঠিছে। জাহাজ জিব্ৰাল্টৰ পাৰ হৈ আটলাণ্টিকৰ ঢৌৰমুখত প্ৰথম ডুবিবলৈ আৰম্ভ কৰিলে। দিনে ৰাতি প্ৰায় 500 মাইল আমাৰ জাহাজ যায়। আজি আহিছে চাহাৰা মৰুভূমিৰ গৰম বতাহ, কালি আহিছিল হাড় কঁপোৱা ঠাণ্ডা বতাহ। সন্ধ্যা চিনেমা, নাচ গান, দিনত চলে খেল, ল'ৰা ছোৱালীৰ খেল প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা। ইতিমধ্যে আমাক লাইফ বেল্ট দিলে। জাহাজত জুই লাগিলে বা অন্য কাৰণত জাহাজ ত্যাগ কৰিব লগা হ'লে সেইডাল বান্ধি জাহাজৰ পৰা নাওলৈ জঁপিয়াব লাগিব। 2বাৰ ট্ৰেইনিং দিলে। চাইৰেন বাজিল,
প্ৰত্যেকেই বেল্ট বান্ধিলে। কোন দলৰ কোন আগতে কোন পিছত যাব লাগে সকলো ঠিক হ'ল। তাৰ পাছত আহিল কেমেৰামেন। ফটো তোলা উদ্দেশ্য দুটা, এটা ব্যৱসায়িক, বিক্ৰী হৈ গ'ল ফটাফট, আনটো আইনসংগত, কিবা অঘটন হ'লে ট্ৰেইনিং দিয়াটোৰ এটা সাক্ষী। ডেকৰ ওপৰত খেলা ধূলা চলিল। শৰ্মা, দত্ত, মিছেছ ৰায়চৌধুৰী, মিছেছ খান্না, পেটেল। মই 2 এদিন দৰ্শক হ'লোঁ। এদিন আটাই মুখাই টানি নি খেলত লগালে। শেষত ফাইনেলত শৰ্মা ফাৰ্ষ্ট, মই ছেকেণ্ড। মিছেছ ৰায়চৌধুৰী ইংলিছ ছোৱালী, কলিকতাৰ কোনোবা এজনে বেৰিষ্টাৰী পঢ়িবলৈ গৈ বিয়া কৰিছিল। বৰ্তমান হোমৰ পৰা আহিছে। মিছেছ খান্না কৰাচীৰ পাকিস্তানী এজনে বিয়া কৰাইছে স্কটিছ ছোৱালী। দেশলৈ আহিছে ঘৰৰ পৰা। পেটেল জাৰ্মানীৰ। চেনিগালৰ ৰাজধানী ডাকাৰ পালোঁ। আগৰ ফৰাচী উপনিৱেশ, বৰ্তমান স্বাধীন। বিষুৱ ৰেখাৰ উত্তৰে 12 ডিগ্ৰী অক্ষাংশত। জাহাজৰ মানুহে হাক দিলে, নেযাব বাহিৰলৈ, আপোনালোকৰ ছাল পুৰি জোলা ফুটিব। ক'লো, দূৰ, আমি ইণ্ডিয়ান। ইণ্ডিয়ানৰ গৰমৰ লগত কাৰ গৰমৰ তুলনা হয়? পিছে অলপ যোৱাৰ পিছতে আমাৰ মূৰ্খামিৰ বাবে অনুতাপ আহিল। প্ৰায় আধা ঘণ্টাত আমাৰ ছাল ক'লা পৰি আহিল। তাৰ মানুহবোৰে গায়ে মূৰে ঢাকি বগা পোছাক পিন্ধে। গছ গছনি নাই, ঢৌ ঢৌ কৰে বালি আৰু বালি। আমি প্ৰাণ তাকি উভতি দৌৰিলোঁ। এইবাৰ বিষুৱ ৰেখা পাৰ হ'ব লাগিব। জাহাজে বিষুৱ পাৰ হোৱাটো এটা উল্লেখযোগ্য উৎসৱ। বিষুৱক এটা দৈত্য বা ভূত হিচাপে নাবিকসকলে কল্পনা কৰে। তাক লংঘন কৰা অৰ্থাৎ পাৰ হৈ যোৱাটো অপৰাধ। তাৰ শাস্তি পাব লাগিব। 2টা শিঙৰ মুখা পিন্ধা দৈত্যই 2জন যাত্ৰীক বান্ধি আনিব। পাৰ হোৱা শাস্তি বিহিব। তেওঁলোকৰ মুখত ক্ৰীম বা দৈ সনা জাহাজৰ পুখুৰীত পেলাই দিয়া। তাৰ পাছত নাচ গান, খেলা ধূলা আৰু বিশেষ ভোজৰ আয়োজন। ডাকাৰৰ পৰা অনা জীয়া মাছৰ আঞ্জা, সজীৱ কবি আৰু বিলাহী, ৰাতি বিশেষ পানীয়। ডাকাৰ এৰিয়েই পৰি গ'লোঁ আটলাণ্টিকৰ পৰ্বত প্ৰমাণ উত্তাল তৰংগৰ মাজত। 7,000 মাইল, প্ৰায় 15 দিনৰ বাট। এদিন দেখোঁ পানীৰ পৰা ওলাই জাকি মাৰি উৰি গ'ল এজাক মাছ। নাবিক মাইকেলে ক'লে, এতিয়া ওলাব উৰণীয়া মাছৰ জাক। ফৰিঙতকৈও ডাঙৰ পানীৰ পৰা ওলাই কেইফুটমান ওপৰেদি উৰি গৈ আকৌ পানীত পৰে। মাছৰ জাক চাই থাকোঁতে জাহাজে হেন্দুলনি খাবলৈ ধৰিলে। ডেকত যাত্ৰী অন্তৰ্ধান হ'ল। আকৌ সামুদ্ৰিক বেমাৰ, মূৰ ঘূৰণি আৰু বমি। ডেকত গল্প পাতোঁ মই আৰু শৰ্মা। তাৰ পাছত ডেকলৈ ওলাল জাৰ্মান পৰিয়ালটো। মিষ্টাৰ হিণ্ডেনবাৰ্গ, মিছেছ, জীয়েক লুচিয়ানা, পুতেক জোৱান আৰু কেঁচুৱা ভন। মিষ্টাৰ হিণ্ডেনবাৰ্গে ইংলিছ জানে। নেপালৰ পোখৰালৈ আহিছে। কোনোবা সংগঠনে ইঞ্জিনিয়াৰজনক হস্পিটেল সাজিবলৈ পঠাইছে। পোখৰা পোৱাৰ পাছতো চিঠি দিছিল, অদ্ভুত ভাল লাগিছে। প্লেনত পোখৰা পালোহি। কাঠমাণ্ডুৰ পৰা প্লেনখন মানুহে ঠেলিলেহে ষ্টাৰ্ট হয়। ইয়াত চাৰিওফালে শিল আৰু বৰফ, অভিপাত জাৰ। চাৰিও লগ লাগি এটা শিলৰ বেৰ দিয়া ঘৰ সাজিছোঁ। ল'ৰা ছোৱালীহঁতে গণিত, ইঞ্জিনিয়াৰিং আৰু নেপালী ভাষা শিকিছে। জাৰ্মানজনৰ লগত ডেকত বহি বহি গল্প মাৰোঁ। আপোনাৰ ল'ৰা ছোৱালীহঁতৰ পঢ়াত ব্যাঘাত নহ'বনে? মাকে পঢ়াব, ময়ো পঢ়াম। 3 বছৰহে মাত্ৰ। এবছৰৰ পাছত ফৰ্মেল শিক্ষাৰ বাবে ডাঙৰ ল'ৰা ছোৱালী দুটা দেশলৈ যাবগৈ। ছোৱালীজনী ডাক্তৰণী হ'ব। চাৰ্চৰ সহায়ত আফ্ৰিকালৈ গৈ তাত ৰাইজৰ সেৱাত লাগিব। ল'ৰাটো আৰ্কিটেক্ট হ'ব। দক্ষিণ আমেৰিকালৈ যাবগৈ সি। ছোৱালীহঁতে জাহাজত খোজকাঢ়ি নাযায়, জঁপিয়াই দৌৰিহে যায়। তলৰ পৰা ওপৰ, ওপৰৰ পৰা তল। কেতিয়াবা জাৰ্মান ভাষাত মোক সোধে, আংকল, ভাৰতৰ বতৰ বোলে বৰ গৰম? দেউতাকে মোক বুজাই দিয়ে, কৈছা হেনে আইদেউ, ইণ্ডিয়ান ছামাৰ জগত বিখ্যাত। তাই বুজি পাই জঁপিয়াই উঠে, কি যে ফূৰ্তি লাগিব, ৰ'দ ৰ'দ ৰ'দ। আমাৰ খেলুৱৈ দলটো আকৌ উঠি বহিল। এতিয়া আটলাণ্টিকে শান্ত মূৰ্তি ধাৰণ কৰিলে, কিন্তু লগে লগে মিছেছ খান্নাহঁতে উগ্ৰ মূৰ্তি ধাৰণ কৰি আটাইকে খেললৈ টানি আনিলে। আমেৰিকান দল, ইণ্ডিয়ান দল। খেলা ধূলা, ফূৰ্তি আৰু নাচ গান, চিনেমা, থিয়েটাৰ, কনচাৰ্ট ৰাতি 2-3 বজালৈ চলিবলৈ ধৰিলে। ইতিমধ্যে সৰু সুৰা দুৰ্ঘটনাও হ'ল। এজনৰ পায়খানাৰ পৰা পৰি নাক মুখ ভাগিল। জাহাজত গা ধোৱা, শৌচ কৰা, খোৱা সকলো সময়তে ৰছী এডালত ধৰিহে কৰিব লাগে, নহ'লে ছিটিকি যাব পাৰে। যা হওক, ডাঙৰ একো দুৰ্ঘটনা হোৱা নাছিল। কেপ টাউনত সমস্যাই দেখা দিলে।
জাহাজৰ পৰা সতৰ্ক কৰি দিলে কেপটাউনত ক'লা বগা সকলোৰে বাবে পৃথক পৃথক ব্যৱস্থা। দোকান, বজাৰ, অফিচ, ডাকঘৰ, পায়খানা সকলোতে ক'লা চামৰা আৰু বগা চামৰাৰ বেলেগ বেলেগ স্থান। আইন ভংগ কৰিলে থিতাতে শাস্তি। অলপ অভিজ্ঞতাই হওক বুলি জাহাজৰ পৰা নামি গৈছিলোঁ কিছু দূৰ। এখন মটৰ কাৰ আহি ওচৰতে ৰৈ গ'ল। আৰোহী বগা ছালৰ। ইংৰাজীতে সুধিলে উদ্দেশ্য। আমি ক'লোঁ দোকান বজাৰ, মিউজিয়াম আৰু টাউনখন চাম। তেওঁ ক'লে ইয়াৰ আইন জানে নহয়, মোৰ গাড়ীতে উঠক, মই টাউনৰ মাজত নমাই দিম। মোৰ বংশ জাৰ্মানীৰ। ক'লা বগা পৃথক কৰা আইনৰ বিৰোধিতা কৰোঁ, কিন্তু কি কৰিম? অসুবিধাত পৰিলে মোলৈ ফোন কৰিব, মই ইয়াৰ কৰ্পৰেশ্যনৰ সভ্য। পেচাবখানাত ক'লাৰ ছবি, বগাৰ ছবি আৰু পুৰুষ মহিলাৰ ছবি। আমি ইচ্ছা কৰিয়েই বগাৰ কোঠাত সোমাই গ'লোঁ। দুটামান চাহাবে পোনদুৱাকৈ চাইছিল। পাছত মিউজিয়াম পালোগৈ। তাতো ক'লা বগাৰ বেলেগ দুৱাৰ। বগাৰ দুৱাৰত থকা পৰ্টাৰক সুধিলোঁ। তেওঁ সুধিলে ক'ৰ পৰা আহিছে আপোনালোক? আমি ক'লোঁ আমি বৰ্তমান লণ্ডনৰ পৰা, ছাত্ৰ কিন্তু ইণ্ডিয়ান। তেওঁ হাঁহি মাৰি ক'লে দেখোন মোৰ ঘৰৰ পৰাই আহিল। কি ক'ব বুজিছে? ইহঁতৰ ইয়াত আইনবোৰ কিবা অসভ্য ধৰণৰ। আমাৰ গাঁৱলৈ গৈছিলনে? আমাৰ গাঁও, নগৰ, চহৰ ক'তো এনেধৰণৰ কুণ্ঠচ আইন নাই। কিবা খোৱা বোৱা হ'লনে? ইয়াৰ মিউজিয়াম কি চাব? লণ্ডনত কিমান দিন থাকিল? 3 বছৰ। ইয়াত আৰু কিবা চাব লগা আছেনে? লণ্ডনৰ ভাত 3 বছৰ খোৱাৰ পাছত ইয়াৰ মিউজিয়াম কিয়? টাউনখনেই ইয়াত তিতা তিতা লাগিব। বাৰু চাওঁ বুলিছে যেতিয়া আহক, চাই লওক। কি কৰিম বুজিছে? উপায় নাপায়হে ইয়াত আছোঁ। আমি ক'লোঁ বজাৰখন এপাক চাবলৈ মন আছিল। ইয়াৰ বজাৰ? চিহ, ইহঁতৰ কিবা আছে নেকি? ইহঁতৰ ফুটনিয়ে সাৰ। তথাপি যাওক, ছাইনবৰ্ডলৈ নাচাবই। ক'লা বগা বেলেগ দোকান, সেইবোৰ মন নকৰিব। পুলিচে ধৰিলে ক'ব আমি জাহাজৰ যাত্ৰী, যাম এতিয়াই। কেপটাউনত বহু ভাৰতীয় উঠিল মুম্বাইলৈ। কিছুমান তাৰে বাসিন্দা। পৰিয়ালবোৰৰ লগত চা চিনাকি হওঁতেই দুদিনমান গ'ল। গোলাম মহম্মদ দোকানী বংশ পৰিয়াল এটা আছে মুম্বাই প্ৰদেশত। জীয়েক 3 জনী আৰু পৰিবাৰ। ডাঙৰজনী জীয়েক ৰাজিয়া মেট্ৰিক দিব, ইংৰাজী জানে। কাউৰা আৰু জোহাৰা বেগম তলৰ শ্ৰেণীত পঢ়ে। এতিয়া জাহাজ গৰম, ক'লা মানুহৰ সংখ্যা বাঢ়ি গ'ল। তাৰমানে কথোপকথন উচ্চ মাত্ৰালৈ উঠি গ'ল। দোকানী গোলামে চাহ মিঠাইৰে ককাদেউতাকৰ দেশৰ বৰুৱাহঁতক আপ্যায়িত কৰে। তেওঁলোকে ক'লা বগাৰ বৈষম্য স্বাভাৱিক বুলি ভাবে, যেন সেইটোৱেই প্ৰকৃতিৰ নিয়ম। আনকি তাত অপমান বোধ কৰিব লগা কি আছে তাকো অনুভৱ নকৰে। আপোনালোকৰ বগা বন্ধু বান্ধৱ নাই? মই সোধোঁ। নহ'ব কিয়? আছে। বৈষম্য মানে কি? ক'লা মানুহ ক'লা ভাগে, বগা মানুহ বগা ভাগে চলে। তাত আৰু বেয়া পাব লগা কি আছে? ইতিমধ্যে হংকং ফ্লুৱে আনাক আক্ৰমণ কৰিছে। কেনিয়াৰ মোজাম্বিক বন্দৰত 2 দিন ৰ'লোঁ। বন্দৰৰ ওচৰৰ সকলো দোকান ইণ্ডিয়ানবোৰৰ। গেলামালৰ দোকান চব ইণ্ডিয়ানৰ। স্থানীয় আফ্ৰিকানসকল ক্ৰেতাহে। কেনিয়াৰ ঘটনা ভালকৈ জানো। ইণ্ডিয়ান বেপাৰীয়ে শোষণ কৰি নিয়া টকা লণ্ডনৰ বেংকত জমা হয়। কেতিয়াবা নিজৰ নামত, কেতিয়াবা ল'ৰা ছোৱালীৰ নামত। যাওক, সেইবোৰ ৰাজনীতিৰ কথা। দূৰত চক্ৰুতা দ্বীপে দেখা দিলে। জাহাজৰ ডেকত বহি বহি একাষে জাৰ্মান ভাইটি, আনফালে গোলাম ককাইটিৰ পৰিয়ালৰ লগত আড্ডা মাৰোঁ ভাৰতৰ, অসমৰ আৰু লণ্ডনৰ। ভাৰত মহাসাগৰত বেলি মাৰ যায়। চক্ৰতাৰ গাল চৰায়ে জাহাজৰ ওপৰত বিনাই ফুৰেহি। আমি গান গাওঁ, আমি একেখন নাৱৰে যাত্ৰী। কৰাচীৰ বতাহ আমাৰ গাত লাগিছেহি। ইণ্ডিয়ানক সাৱধান কৰি দিয়া হ'ল যাতে কোনেও পাকিস্তানত নামি নাযায়। এয়া 3 বছৰৰ আগৰ যুদ্ধৰ ফলাফল। মিছেছ খান্না, শৰ্মা, পাদুৰী মেঘ, খেল ধেমালি, হাঁহি কৌতুক। দূৰত দেখা গ'ল মুম্বাই। দুপৰীয়া 2 বাজিছে। জাহাজৰ পৰা ক্ষুদ্ৰ ভাৰতবৰ্ষৰ সংস্কৰণ মুম্বাই দেখি গা মন শিয়ৰি উঠিল। এই মোৰ দেশ, এই মোৰ ভাই ককাই, ধূলি, ধোঁৱা, ময়লা, জাবৰ, লেতেৰা, জীৰ্ণ শীৰ্ণ, অৰ্ধনগ্ন, কুলি মজদুৰ, কেৰাণী মহৰী, বাবু আৰু আধা চাহাবৰ দেশ। জাহাজৰ জখলাৰ মূৰত থিয় হৈ ভাবিছোঁ, উভতি গুচি যোৱাৰ একো উপায় নাইনে? হে মানুহৰ মন,
3টা বছৰ আগতে এই বোকা মাটিতে লেটিপেটি লৈ এইবোৰ ভাই ককাইৰ মাজতে ডাঙৰ দীঘল হৈ ডিগ্ৰী ল'লোঁ আৰু বিলাত পালোঁ। আৰু এই 3 বছৰতে আনি দিছে মহাবিকৰ্ষণ, যেন এয়া বিদেশী প্ৰটিন। মনৰ ক'ৰবাত চেতনাৰ তলিত আঘাত সানিছে বাৰে বাৰে। কিয় এনে হয়? মানুহৰ জীৱনটো এবাৰেই পাইছোঁ। কিয় এই দেশৰ সঁচাসঁচি পৰিৱৰ্তনৰ বাবে সংগ্ৰাম বাদ দিলোঁ? সময়ে গতিয়াই দিলে স্বৰ্গৰ পৰা মৰ্তৰ বোকাবালিলৈ। সকলোৰে পৰা বিদায় ল'লোঁ। জাহাজখন এবাৰ চুই চালোঁ, বিদায়। SS এছিয়া, বিদায়। বন্দৰৰ কুলিৰ টনা আজোৰাত চেতনা ঘূৰাই পালোঁ। ক'লা বেপাৰীয়ে বেৰৰ সিপাৰৰ পৰা ইংগিত দিলে, বাবু 1 পাউণ্ডত 40 रुपया मिल जाएगा। बाबू 50 रुपया मिलेगा, इधर आओ। ডিঙিত তিতা তিতা লাগিল। গৰমত উশাহ লোৱা টান হৈ পৰিল। ধূলিয়ে ঘেৰি ধৰিলে। চৰকাৰী কাউণ্টাৰত গৈ জেপৰ পাউণ্ড কেইটা টকালৈ সলাই ল'লোঁ। কাষ্টমছৰ গুলীয়ে টনা আজোৰা কৰিবলৈ লাগিল। বাবু 200 টকা দিলে বাকচ নুখোলে, 150 দিলেই হৈ যাব। আৰে চা, মোৰ বাকচত একো গোপন বস্তু নাই, চাই ল। বাকচৰ অৱস্থা দেখি, চালা চব বিলাতৰ পৰা আহিছে, লগত একোটা নাই, বুদ্ধোৱা বুলি ইণ্ডিয়াৰ ফালে ঠেলা মাৰি দিলে। বোম্বাইত হাহাকাৰ। ৰেলৰ বৰ্ডৰ ঘোষণা মতে 3 মাহলৈ কোনো ৰিজাৰ্ভেশ্যন নাই, চব বুক হৈ গৈছে। গাত ফ্লুৱে লম্ভিছে। ডাক্তৰৰ কাষ চাপিলোঁ। লণ্ডনৰ পৰা অহা বুলি গম পাই ফিজ ল'লে 50 টকা। হোটেলৰ ভাৰতীয় খানা খাবলৈ ভয়, জ্বলা মছলা। একো নোখোৱাকৈয়ে পৰি থাকিলোঁ। জ্বৰৰ গাড়ী 2 দিন হোটেল আৰু ষ্টেচনৰ মাজত তাঁত বাতি কাঢ়িলোঁ। কমলা টেঙা 2টামান খালোঁ। 3য় দিনা এজন কুলিৰ মৰম লাগিল। ক'লে, বাবু 20 रुपया দিলেই হ'ব, 3টা টিকট আছে। কাউণ্টাৰত কুলিয়ে চমজাই দিলে, বাবু মোৰ মানুহ। চকু টিপ মাৰি কেৰাণীয়ে ক'লে, লণ্ডনৰ পৰা অহা লোক। চেহ, মোৰ কলমটো ক'ত? আপোনাৰ পেন আছেনে? মোৰ কলমটো লৈ ক'লে, বাহ বঢ়িয়া কলম, ৰাখিলোঁ দিয়ক। লণ্ডনৰ স্মৃতি হিচাপে এইটো ময়ে ৰাখিলোঁ। কুলিয়ে গাহৰি নে গৰু ডবা এটা খালী পাই তাতে উঠাই দিলে। বাবু উঠিয়ে, গাড়ী চল যায়গা। বক্সিচ লগা হ'ল আৰু 10 টকা। 2 দিন 2 ৰাতি নিৰম্বু উপবাসৰ মূৰত আহাওৰাত চকু মেলিলোঁ। কলিকতাৰ পৰা বৰঝাৰলৈ প্লেনত। বৰঝাৰ বিমানকোঠত থকা সহকৰ্মীসকল আৰু ভাই বন্ধুসকলক দেখা পাই সাৰ পালোঁ এটা দীঘলীয়া সপোনৰ পৰা। পুনৰ মুচিকভ হ'ব। ধন্যবাদ।